যে চল মিনি আসাম যাব দেশে বড় দুখরে আসাম যায় সুখে খাব সোনার আসাম দেশে মাজতো ঐক্যৰ সৃষ্টি কৰা হৈছে এখন দুখনকে নহয় 7খন চাহ বাগিচা একেলগ হৈ পেলাই যে এটা সন্মিলন পাতিছে ঝুমুৰ সন্মিলন পাতিছে এইবোৰ কাৰণে ডাঙৰ কথা কিন্তু আজিলৈকে কিন্তু মই দেখা নাই প্ৰত্যেকখন বাগে মই বহুত ঝুমুৰ গৈছোঁ হয় কোনোবাখন গাঁৱত পাতিছে হয় কোনোবাখন বাগানত পাতিছে কিন্তু এখনকে পাতিছে কিন্তু সামূহিকভাৱে পতা কিন্তু ইয়াতে মই দেখিছোঁ এই শোণিতপুৰ ডিষ্ট্ৰিক্টতে প্ৰথম চোতালত হৈছিল এই চোতালৰ কৰম লাহে লাহে দেখিলে যে আমিতো চোতালত আবদ্ধ কৰি ৰাখিলে নহ'ব আবদ্ধ হৈ থাকিলে তাৰ পাছত লাহে লাহে মঞ্চলৈ আহিল তাৰমানে অকণ পোহৰলৈ আহিল এই মঞ্চৰ অহাৰ লগে লগে আকৌ বহল মঞ্চ এখনো পাবলৈ ধৰিলে আৰু এইটো মই কৈছোঁ যে দক্ষিণ পাৰতে প্ৰথম এইটো হ'ল মেকিপুৰ নাজিৰাত আৰু সেইসকলৰ সেই উদ্যোক্তাসকলে মানে শিল্পী পেঞ্চনাৰ হৰেণ ৰাজুৱাৰ শিল্পী পেঞ্চনাৰ নীলেশ্বৰ চেক আৰু সাহিত্যিক পেঞ্চনাৰ গণেশ কৰ্মী তিনিওজন হ'ল সেই মেকিপুৰৰ নাজিৰাৰ আৰু তেখেতসকলৰ উদ্যোক্তালৈ তেখেতসকলে লাগি পেলাই কিন্তু প্ৰথম মঞ্চত এইটো কৰিলে নাজিৰা মেকিপুৰত আৰু তাতেই এই প্ৰথম স্মৃতি গ্ৰন্থখন আজিকালি বিভিন্ন এইবোৰত মানে স্মৃতি গ্ৰন্থ ওলাই থাকে কিন্তু প্ৰথম স্মৃতি গ্ৰন্থখন অসমৰ সেই মেকিপুৰতে ওলাইছিলে আৰু স্মৃতি গ্ৰন্থখনৰ নাম আছিলে গেন্দা অনুভৱটো আমি কৰিছোঁ কাৰণে এইখিনি ব্যৱস্থা আমি সকলোৱে খাট্টা বাগানে মিলি পেলাই আমি অনুভৱ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ যে প্ৰত্যেকে বছৰে বছৰে এই খাট্টা বাগানে ৰটেশ্যন হোৱাই যে আমি কৰম পূজা পাতি যাম আৰু আমাৰ যিটো প্ৰকৃতি আসল যিটো আমাৰ কৰম পূজাৰ ঐতিহ্যটো সেই সকলোৱে উপভোগ কৰক বা জানক বহুতে নাজানে এই কথাটো কি এই কৰম পূজা পাতিলে কি হয় কি ইতিহাস কি উপকাৰ হয় কি ধৰ্ম হয় সেই কথাটো এতিয়া তেওঁলোকে উপলব্ধি কৰিছে সেইকাৰণে খাট্টা বাগানেৰে কৰিছে ক্ৰমান্বয়ে আমি আমাৰ চাহ মধু সংঘৰ বাগান অসম চাহ মধু সংঘৰ শাখাৰ 34টা বাগান আছে আৰু ক্ৰমান্বয়ে আমি সেইবিলাকৰ বাগানতো এনেকৈ ক্ৰমান্বয়ে সেইবিলাক বাগানতো আমি পাতিবৰ কাৰণে ব্যৱস্থা কৰিম হয় খুব আনন্দিত এনেকুৱা ধৰণৰ অনুষ্ঠান হ'ব লাগে আৰু যিখন এইটো পদক্ষেপ লৈছে এইবাৰ দ্বিতীয় বাৰ্ষিক কৰম উদযাপন আমাৰ লামাবাৰী বাগিচাত হৈছে আৰু মই শলাগ ল'ব লাগিব আমাৰ বৰচুৰা চাৰ্কেলৰ যি ACMSৰ আমাৰ চেণ্ট্ৰেল কমিটিয়ে এই অনুষ্ঠান পাতিবলৈ সকলো 7খন বাগিচালৈ যি আগবাঢ়িছে আজি তাৰে আমাৰ উদাহৰণ এখন অনুষ্ঠান গতিকে মই অতি ধন্য এনেকুৱা পদক্ষেপ লোৱাৰ কাৰণে নিজৰ জাতিটোক প্ৰত্যেকটো অসমৰ নিজৰ জাতি জনগোষ্ঠীৰ পৰিচয়ৰ কাৰণে কৰম মই ভাবোঁ আদিবাসী জনগোষ্ঠীৰ কাৰণে এটা ভাল প্ৰতীক আৰু এয়া ভৱিষ্যতত কঢ়িয়াই লৈ যাওক আগুৱাই লৈ যাওক এনেকুৱা নহয় 7খন নহয় আৰু অনাগত দিনবোৰত গোটেই বৰচুৰা চাৰ্কুলৰ 33খন বাগানে মিলি পাতক তাত হয়তো আৰু বহুত ধৰণৰ আমাৰ নতুন প্ৰজন্মই আগবাঢ়ি আহিব আৰু লগতে নিজৰ জাতিক এটা ভাল পৰিচয় দিব পাৰিব বুলি মই খুব আশাবাদী ধন্যবাদ আজি ইয়াত কৰম উৎসৱ চাহ মজদুৰ সংঘৰ অসম চাহ মজদুৰ সংঘৰ বৰচলা শাখাৰ উদ্যোগত আৰু 7খন বাগানৰ সহযোগত আজি যি কৰম উৎসৱ হৈছে আমি আহি খুব আনন্দিত হৈছোঁ আপোনালোকে সকলোৱে জানে যিকোনো সংস্কৃতিৰ যিখিনি পৰৱ সেইবিলাক নাৰী কেন্দ্ৰিক হয় মহিলাবিলাকে সংস্কৃতি ধৰি ৰাখে কাৰণ পুৰুষ এজনক দেখিলে মানুহে গম নাপায় যে ই কি জাতিৰ মানুহ কিন্তু মহিলাবিলাকক দেখা পালে মানুহে গম পায় যে এইটো অমুক জাতিৰ মানে মহিলা হয় গতিকে এই কৰম পৰৱ গছ পূজা হয় কৰম গছৰ পূজা হয় যিটো সময়ত অন্যান্য মানুহবিলাকে গছ কাটি জংঘল শেষ কৰি দিছে সেইটো সময়ত কিন্তু এই আদিবাসী মানুহসকলে এতিয়াও মানে গছ পূজাই কৰে গছক দেৱতা জ্ঞান কৰে কৰম দেৱতা ইয়াকে জ্ঞান কৰে আৰু পূজা কৰে আৰু ইয়াত আশীৰ্বাদ লয় যে কৰম ৰাজাই আমাক আশীৰ্বাদ দিবক আমি ভালে থাকোঁ আৰু আমাৰ সমাজখন ভালে থাকক বুলি ভাবি ধন্যবাদ।